পদূলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজা বাইদেউ গৈ আছে গৈ বৌতিৰ খাত ৰাম কৃষ্ণ ঋণিকি ৰাম কৃষ্ণ দেখিছো যমুনা বৈ আছে কদমৰ তলে গুৱা জললৈ নামিবা কটাৰিৰে পানী কাটি চৌচি কলচিত ভৰাবা ধাননিৰ পথাৰ ধানৰে দুদিনমান ৰাখিম কেনে কৰি আইজনী লোকৰ চতন কৰি লৈ যাব লোকৰ চতন কৰি লৈ যাব যাবৰে আৰু আমি দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰত জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া ঘৰৰ কিছু দৃশ্যাংশ। প্ৰিয় দৰ্শক, আমিও আছিলো মৰমৰ শিল্পীগৰাকীলৈ যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা। আপোনালোকে যদি কিবা ক'ব বিচাৰে মৰমৰ কণ্ঠশিল্পীগৰাকীক, সেয়েহে তলত কমেণ্ট কৰি জনাব পাৰে। আৰু এই আজি আচুৰ্যৰ যি শুভ ক্ষণত বহুতো ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে। যদিহে আপুনি এতিয়ালৈ ভিডিঅ'টো লাইক কৰা নাই, এটা লাইক কৰি থৈ যাব। ধন্যবাদ।